বন্ধুসকল মই আপোনালোকক এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈছোঁ। এই ভিডিঅ'ত আপোনালোকে আজি গ্ৰেড 4 ৰিজাল্ট দিয়া হ'ব তাৰ আপোনালোকে কেনেকৈ চাব পাৰিব তাৰ বাবে আপোনালোকে আপোনালোকৰ মোবাইলত গুগলত গৈ কিনি বা ক্ৰম ব্ৰাউজাৰত গৈ jobassam.in বুলি ক্লিক কৰিব। ইয়াৰ ওপৰত দেখিছে আমাৰ টপত লিখা আছে, এয়া আপোনাৰ চাৰ্চ বাৰত এয়া দেখিছে, তাত লিখা আছে jobassam.in বুলি আপোনালোকে মাৰিব। মৰাৰ পিছত নহ'লে মই লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিম, আপোনালোকে তাত গৈ কিনি যাব পাৰিব। আপোনাৰ তাৰপিছত আপোনালোকে তললৈ অহাৰ পিছত যেতিয়া ৱেবছাইট আহিব, ৱেবছাইট অহাৰ পিছত আপোনাৰ তললৈ স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰি কিনি আপোনালোকৰ ইয়াত দেখিছে এয়া এড ইয়াৰ ৰিজাল্ট ক্লাছ 4 আৰু এড ইয়াৰ ৰিজাল্ট ক্লাছ 4 যিটো ক্লাছ 8 বুলি লিখা আছে। আপোনালোকে ইয়াত এই ব্লুকে লিখা আছে, তাৰ আপুনি ক্লিক কৰি দিব। ক্লাছ 8 বুলি ব্লুকে লিখা আছে, ইয়াতে আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ যেতিয়া ছাৰ্ভাৰ ডাউন হৈ আছে আৰু যিহেতু কালি ৰাতি আপোনালোকৰ দিয়া হৈছিল হয়, কিন্তু আপোনালোকৰ বন্ধ কৰি দিলে ছাৰ্ভাৰ ডাউন হোৱাৰ পিছত। এতিয়া আপোনাৰ 11টা বজাত আকৌ ছাৰ্ভাৰ খুলিব, তেতিয়ালৈকে আপোনালোকে এনেকৈ ইয়াত গৈ ক্লিক কৰাৰ পিছত আপোনালোকে ৰিজাল্টটো চাবলৈ পাৰিব। ধন্যবাদ। আৰু এই ভিডিঅ'টো চাই ভাল পালে আপোনালোকে লাইক আৰু ছাবস্ক্ৰাইব কৰিব। আপোনালোকে ৰিজাল্টটো কিন্তু চাব পাৰিব।